হয়, দৰং লোক কলা সংস্কৃতিৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া। দৰঙৰ এটি কণমানি শিল্পীসকলৰ নামৰ দল আছে আৰু তেখেত আটাইয়ে কিন্তু কেইবাখন গাঁৱৰ পৰা অহা, বিভিন্ন গাঁৱৰ পৰা এইসকল কণ কণ শিল্পীসকল অহা আৰু এটি নামৰ দল তেখেতসকলে গঠন কৰিছে। এই শিল্পী দলটি ইতিমধ্যে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে। আমাৰ লগত শিল্পী দলটি আছে। প্ৰথমতে মই দেখুৱাই লৈছোঁ, মোৰ সহযোগী গৌতম আছে। গৌতমে আটাইখিনি শিল্পীকে আমি দেখুৱাইছোঁ। এইসকল শিল্পী কোনোবা ক্লাছ 6ত পঢ়ে, কোনোবা 4ত পঢ়ে, একেবাৰে কণমানি শিল্পী। এইসকলে কিন্তু খেলা ধূলা কৰে বা বিদ্যালয়লৈ যায়। তাৰ উপৰিও কিন্তু দৰঙী যি লোককলা সংস্কৃতি, সেই সংস্কৃতিখিনি তেখেতসকলে চৰ্চা কৰে। আৰু যিগৰাকী নামৰ পাঠক একেবাৰে কণমানি, তেখেতসকলৰ প্ৰতিকৰে ভাষ্য ল'ব মই নোৱাৰিম, কিন্তু যিখিনি পাৰোঁ আমি ল'ম আৰু তেখেতসকলৰ মনৰ কথাখিনি জানিম। তাৰপিছত তেখেতসকলে যি অনুষ্ঠান, সেই অনুষ্ঠান আমি অলপমান উপভোগ কৰিম। মোৰ লগত শিল্পীগৰাকী আছে। কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী মেঘান্ত বৰুৱা। মই সপ্তম শ্ৰেণীত পঢ়োঁ। মোৰ দেউতাৰ নাম শ্ৰী নিত্যানন্দ বৰুৱা। ধৰা যিসকল সৰু সৰু কণ কণ ছাত্ৰ ছাত্ৰী আছে, তেখেতৰ বিভিন্ন খেলা ধূলাত ব্যস্ত থাকে বা আন কিবা কামত ব্যস্ত থাকে। তুমি নাম কিহৰ কাৰণে শিকিলা? আচলতে নাগা নামটি হৈছে আমাৰ নামনি অসমৰ এক সাংস্কৃতিক অনুষ্ঠান। আৰু আমাৰ এই নাগা নামৰ দলটিত থকা সকলোবোৰ সদস্যই সাংস্কৃতিক অনুষ্ঠান ভাল পায়। আৰু আমাৰ এই দলটোৰ অকল নাগা নামতে নহয়, বিহু হুঁচৰি আদি সকলোতে আছে। সকলোখিনিতে পাৰ্গত। এইসকল যিসকল ছাত্ৰ ছাত্ৰী, কণমান ছাত্ৰ ছাত্ৰী দেখিছে, এইসকল কিন্তু সকলোতে পাৰ্গত। সেইবাবে তেখেতসকলে একত্ৰিত হৈ এনেদৰে নাগা নামৰ দল এটা গঠন কৰিছে। এতিয়া আমি ঘোষা বা পদ বা নামৰ পদ এটি শুনিব পালে ভাল লাগিলে। হয়, শুনি ক সুধি গ কৃষ্ণতেহে দিয়া মন, ইটো কথাই অতি বিতুপ সৰস্বতীৰ নদীৰ তীৰে যজ্ঞ কৰি 12 মনে চলি গইলা ঋষি মুনি। ঠিক আছে। আৰু কণমানি শিল্পীসকল আছে, সহযোগী শিল্পী। তোমাৰ নাম? নমস্কাৰ, মোৰ নাম শ্ৰী অসীমজ্যোতি ডেকা। কোন শ্ৰেণীত পঢ়া তুমি? 4ত। পাৰা হৈছে নাম গাব? হয়। আমাৰ নাগাৰা যিগৰাকী প্ৰধান শিল্পী, নাগাৰা বজায়, তেখেতৰ পৰা আমি ভাষ্য ল'ম। কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী সঞ্জন কুমাৰ ডেকা। মই 8ম শ্ৰেণীত পঢ়ি আছোঁ। তুমি নাগাৰা বজোৱাৰ উপৰি আৰু বেলেগ কিবা ঢোল বজাব পাৰা? হয়, মই ঢোল, তাবলা, হাৰমনিয়াম আদি বিভিন্ন বাঁহী, পেঁপা, বহুত এনেধৰণৰ অসমীয়া শিল্প জগতৰ যিবিলাক বাদ্যযন্ত্ৰ আছে সেইবোৰ মই বজাওঁ। হয়, এইসকল শিল্পী তেখেতসকলে কিন্তু ইতিমধ্যে যথেষ্টখিনি আয়ত্ব কৰিছে আৰু নিজে নিজে আহিছে। প্ৰতিভা আছে, জন্মগত প্ৰতিভা, তাৰ বাবে তেখেতসকলৰ নিজে নিজে আহিছে। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী বিধি শইকীয়া। মই ক্লাছ 8ত। ক্লাছ 8 বা 6 তাৰ ভিতৰতে আছে এই ছাত্ৰ ছাত্ৰীসকলৰ বয়সৰ সীমা। আমি পাঠক যিহেতু, একেবাৰে উঠি যদি গোৱা এটা গান গোৱা, এটা পদ গোৱা, তেতিয়াহ'লে ভাল লাগিব। থিয় হৈ গা, আমি উপভোগ কৰোঁ। ঠিক আছে? ব্ৰহ্মা বুঢ়াৰ নাই ফালে বাগৰ
এটিৰ হাপত পৰি বুঢ়া পাঁচমুখীয়া